বান বিভীষিকাৰ ৬টা দিন আৰু এই ৬টা দিনত গোটেই ছবিখন যদি আপুনি চায়, এতিয়া যিমানেই সময়বিলাক পাৰ হৈ গৈ আছে সিমানেই দুখৰ হৈ গৈ আছে। সেই বানৰ ভয়াৱহতাৰ সময়ত যিখন ছবি আছিল যিমান দুখ লগা, এতিয়া বান শুকাই গৈছে কিন্তু মানুহৰ দুখৰ সীমা নাইকিয়া হৈ গৈছে। এতিয়া ছবিখন আৰু ভয়াৱহ আৰু দুখ লগা। এইকেইদিন ভাবি আছিলোঁ ভাৰত চৰকাৰৰ প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰীয়ে অসমৰ বান পৰিস্থিতিক লৈ উদ্বিগ্নতা প্ৰকাশ কৰিব আৰু অসমৰ ভয়াৱহ বান পৰিস্থিতি স্বচক্ষে প্ৰত্যক্ষ কৰিবলৈ অসমলৈ তেনেকুৱা পৰ্যায়ৰ নেতাসকল আহিব। কিন্তু দুখৰ কথা কি জানেনে? অসমৰ ইমান এটা ভয়াৱহ বান পৰিৱেশৰ মাজতো আজি এসপ্তাহ হ'ল আজিলৈকে কেন্দ্ৰীয় চৰকাৰৰ প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰীৰ কোনেও নাহিল। কিন্তু আনকি আপুনি যদি ভালকৈ চায়, তেওঁলোকে উদ্বিগ্নতা প্ৰকাশ কৰা তেনেকুৱা কোনো এটা ভিডিঅ' বাৰ্তাৰো আজিৰ দিনটোলৈকে সামাজিক মাধ্যমত তেওঁলোকে প্ৰকাশ কৰা নাই। তেতিয়াহ'লে ভাবি চাওক অসমক লৈ তেওঁলোকৰ আজিৰ দিনটোতো স্থিতি কি, কেনেকুৱা এটা পৰ্যায়ত অসমক আজিৰ দিনটোতো চাই দিল্লীয়ে। কিছুমান কথা ক'বলৈ আচলতে এই সময়ত বেয়া লাগে, কিন্তু কিছুমান কথা ক'বলৈ অসমীয়া হিচাপে বাধ্য। কাৰণ চৰাইদেউ, শিৱসাগৰ, যোৰহাট বানত এতিয়া বিধ্বস্ত। মানুহৰ ডেড বডি এতিয়া পানীত এনেকৈ উটি গৈছে, মৰা মাছৰ দৰে উপঙি গৈছে। গৰমত যে মাছ মৰিলে যেনেকৈ উপঙি ঘূৰি ফুৰে, এতিয়া সেই অঞ্চলসমূহত ডেড বডি তেনেকৈ পানীত উপঙি আছে। মানুহৰ দুখৰ এক সীমা নাইকিয়া হৈছে। তাৰ পাছতো কেন্দ্ৰীয় চৰকাৰৰ প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰীৰ অসমৰ বান পৰিৱেশ বুজ ল'বলৈ আহিবলৈ সময় নাই। আপুনি ভাবি চাওক কিমান পৰ্যায়ত অসমক তেওঁলোকে আজিৰ দিনটোতো মাহীৰাই দৃষ্টিৰে চাই বুলিয়ে ক'ব লাগিব। তেওঁলোক অসমৰ বান পৰিৱেশৰ বাস্তৱ ছবিখন তেওঁলোকে স্বচক্ষে প্ৰত্যক্ষ কৰা প্ৰয়োজন আছিল। কিমান ভয়াৱহ অসমৰ বান পৰিস্থিতি আছিল এইবাৰ, আৰু এই ভয়াৱহ বান পৰিস্থিতিতে যদি কেন্দ্ৰীয় চৰকাৰৰ প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী নাহে, তেন্তে কি বান চাবলৈ, কেনেকুৱা পৰ্যায়ৰ আৰু ভয়ংকৰ বান চাবলৈ তেওঁলোকে অপেক্ষা কৰি আছে। কথাবিলাক আজিৰ দিনটোত ক'ব নালাগে, কিন্তু ছবিবিলাক যিবিলাক বাস্তৱ এতিয়া ছবিবিলাক প্ৰকাশ পাইছে সময় বাগৰাৰ লগে লগে, কিন্তু বহু এটা দুখ লগাৰ পৰিৱেশ। সেই বানপীড়িতসকলৰ একো নাই, সৰ্বস্ব হেৰুৱাই পেলাইছে সকলোৱে। শূন্যৰ পৰা আৰম্ভ কৰিব লাগিব আকৌ জীৱনবিলাক। আৰু কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি আজিৰ দিনটোলৈকে ভাৰত চৰকাৰৰ প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী কোনো নাহিল যি নাহিল, এতিয়া তেওঁলোকৰ ৰাজ্যিক নেতৃত্ব, অসমৰ যিসকল নেতৃত্ব আছে সেইসকলে কৈ আছে টেলিফোনত খবৰ লৈ আছে। টেলিফোনত খবৰ ল'লেই যদি সকলো সমস্যা সমাধান হৈ যায়, তেতিয়াহ'লে একো নাই।